কি নাম আপোনাৰ? সম্বল বড়ো। মাছটো বিক্ৰী কৰিব নোৱাৰিলে কি কৰিব? কাটি কৰি নিয়ে। ঘৰত খাবৰ কাৰণে ৰাখিছা নে মাছ? ৰাখিছে। সৰু মাছ ৰাখিছে। এনেকুৱা মাছ ৰাখিছে নে নাই? আপুনি এটা কাম কৰক, এটা পেকিং কৰকচোন, এটা বান্ধক। পলিথিনত বান্ধক। 2 ভাগ নিলে মিলাই দিব। 90 টাকা নিলে 20 টাকা কম। তাৰমানে 180 টকা হ'ব। বান্ধক। সেইটো বান্ধক। মাছ লওক, মই এটা লৈছো, আপুনি এটা লওক। পইচা দিব নালাগে, মই দিম। লওক, আপুনি চাইছিলে নহয় নে? ল'ব হা। আপুনি অসুবিধা পাইছে নি মই দিয়াৰ কাৰণে? বেয়া পাইছা নেকি? মই দি দিম। হ'ব, আপুনি এতিয়া সেইবিলাক খাম আৰু 20 টকাটো আপুনি ৰাখক। নালাগে দিয়ক, সেইটো আপুনি চাহ খাব হা। ঠিকে আছে। আপুনি ঘৰত খাব, এইটো আৰু বিক্ৰী নকৰিব। ঠিক আছে, আপুনি কিবা কিবি বজাৰ কৰক এতিয়া, এইটো খাবগৈ হা। আপুনি বেয়া পাইছে নেকি? মনত কিবা দুখ পাইছে নে আপুনি? ঠিক আছে, আপুনি এইটো বিক্ৰী কৰিব নালাগে আৰু হা, ঘৰত খাবগৈ। ঠিক আছে, হ'ব, কেতিয়াবা আকৌ আহিম হা। কি কৈছে? সেই ছাৰ নুবুলিব ভাই, আমি ছাৰ বোলা মানুহ নহয়। কি জানা নাজানা কথা নাইতো, মানুহে জানিব নালাগে নহয়, মানুহে মনটো ঠিক হলে হ'ল হা। ঠিক আছে, আহো হা।